Hello everyone, this is Ferdusi. Welcome back to our channel Know with us. আজি মই ডিসকাস কৰিম এটা বহুত ইম্পৰ্টেন্ট টপিক যেটো হৈছে আমাৰ আহোম কিংডমৰ যেটো তুংখুঙীয়া ক্লেন আছে বা তুংখুঙীয়া ৰাজবংশী তাৰ বিষয়ে আজি ডিসকাস কৰিম। ভাৰতৰ ভিতৰত আৰু অসমৰ ভিতৰত আটাইতকৈ দীৰ্ঘদিনীয়া যেটো শাসনকাল সেই শাসনকালে হৈছে আমাৰ আহোম শাসনকাল। প্ৰায় 600 বছৰ ৰাজত্ব কৰিছিল আহোমে অসমত আৰু এই 600 বছৰ ৰাজত্ব কালত বহুতো কিবা আমাক কন্ট্ৰিবিউশন বা বৰঙনি দি থৈ গৈছে। সো এই আহোম শাসনকালটো আমাৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে বহুত এটা ইম্পৰ্টেন্ট টপিক হয়। ইয়াৰ পৰা কোৱেশ্চন আহে। সো এই যে আমাৰ আহোম শাসনকালৰ বিষয়ে প্ৰথমৰ পৰা 1228 পৰা 1826 লৈকে আমাৰ যিমানখিনি আহোম শাসনকালৰ টপিক আছে গোটেইখিনি শিকাটো আমাৰ কাৰণে অত্যন্ত প্ৰয়োজনীয়। এটা সেন্টেন্স লিখা আছে ক্লাইমেক্স অফ দ্য আহোম কিংডম, মানে ক্লাইমেক্স মানে কি আহোম কিংডমৰ উচ্চ পৰ্যায়। আহোম কিংডমৰ উচ্চ পৰ্যায় দুজন ৰজাৰ শাসনকালত হৈছিল। সেই দুজন ৰজাৰ শাসনকালৰ বিষয়ে আজি ডিসকাস কৰিম। এতিয়া মই ডিসকাস কৰিম তুংখুঙীয়া ক্লেন, যাক তুংখুঙীয়া ৰাজবংশ বুলি কোৱা হয়। আৰু এই তুংখুঙীয়া ৰাজবংশ 1681 to 1826 লৈ বৰ্তাই আছিল। লাষ্ট ব্ৰিটিছ অহালৈকে আমাৰ তুংখুঙীয়া ৰাজবংশই অসমত কি কৰিছিল, শাসন কৰিছিল। কিন্তু তুংখুঙীয়া ৰাজবংশ আহোমৰ হয়নে? ইয়েছ, তুংখুঙীয়া ৰাজবংশ আহোমৰ এটা কি হয়, ৰাজবংশ হয়। আহোমৰ শাসনকালত তুংখুঙীয়া ৰাজবংশ কি হয় আৰু ই কেনেকৈ হ'ল এইটো আমি জানিব যদি যাওঁ তেতিয়াহ'লে 1681 অকমান পিছুৱা আহিব লাগিব। এতিয়া আমি চাম সেই সময়ত এগৰাকী ৰজা, আহোম ৰজা যাৰ নাম আছিলে চুহুংমুং। চুহুংমুং হ্যাড 4 sons। চুহুংমুঙৰ 4গৰাকী পুতেক আছিলে। এজন আছিলে চুক্লেং, এজন আছিলে চুলেং কোৱা হয় বা চুৰেঙো কোৱা হয়, চুৰেং, আৰু এগৰাকী আছিলে চুটেং আৰু এগৰাকী আছিলে চুক্ৰিং। চুক্লেং, চুৰেং, চুটেং এণ্ড চুক্ৰিং 4গৰাকী পুতেক আছিলে। That's why Suhumung established 4 kingdoms at Dihing, Charing, Tipam and Tungkhung. হেতু কাৰণে কি কৰিছিলে সুহুংমুঙে 4গৰাকী পুতেকৰ কাৰণে আহোম ৰাজ্যত 4টা কি কৰিছিলে, ৰাজ্য বনাই দিছিলে। আহোম ৰাজ্যক ভাগ কৰি 4টা ভাগত ভাগ কৰিছিলে আৰু 4টা ভাগৰ প্ৰতিটো ভাগৰ নাম, এটা ভাগৰ নাম আছিলে দিহিং, এটা চাৰিং, এটা টিপাম আৰু এটা তুংখুং। মানে তুংখুং নামৰ ঠাইত তুংখুং ভাগটো দিছিলে। There are 4 princely clans। clans মানে ফৈদ বা ৰাজবংশ বা পৰিয়াল বুলি কোৱা হয়। হেতু কাৰণে সিহঁতৰ কোৰৰ কি আছিলে, ফৈদ মানে ঘৰ, 4টা ঘৰ আছিলে। য'ত মানে দিহিঙত যিজন পুতেকক দিয়া হৈছিলে তাক দিহিঙীয়া ৰজা বা দিহিঙীয়া ৰাজবংশ কোৱা হৈছিলে। টিপামত থকা টিপামিয়া, চাৰিঙত থকা চাৰিঙীয়া এণ্ড তুংখঙত থকা তুংখুঙীয়া ৰাজবংশ বা তুংখুঙীয়া ফৈদ বুলি কোৱা হৈছিলে। The 2 rulers of Charing and Tipang were given the title of king। চুহুংমুঙে এই 4টা ফৈদৰ পৰা বা 4টা ৰাজবংশৰ পৰা কি কৰিছিলে, অনলি চাৰিঙত থকা আৰু টিপামত থকা যিটো ফৈদ আছিলে তাৰ পৰাইহে কি কৰিছিলে, ৰজা নিৰ্বাচিত কৰিছিলে। তেতিয়াহ'লে আমি ইয়াৰ পৰা ক'ব পাৰোঁ যে চুহুংমুঙৰ দিনৰ পৰা আমাৰ কি হ'ল, ফৈদৰ সৃষ্টি হ'ল। চুহুংমুঙৰ 4গৰাকী পুত্ৰৰ কাৰণে 4টা ফৈদৰ সৃষ্টি কৰিছিলে, দিহিঙীয়া, টিপামিয়া, চাৰিঙীয়া এণ্ড তুংখুঙীয়া। কিন্তু চাৰিঙীয়া এণ্ড টিপামিয়াৰ পৰাইহে কি কৰিছিলে, চুহুংমুঙে ৰজা নিৰ্বাচিত কৰিছিলে। এতিয়া আমাৰ আহোম ৰাজ্যত যোনেই ৰাজত্ব কৰিব তাৰ পৰা কি চাৰিঙৰ হয়তো ৰজা নহ'লে টিপামৰ ৰজা হ'ব। কেতিয়াবা ইয়াৰ ব্যতিক্ৰমো দেখা গৈছিলে। কেনেকৈ ব্যতিক্ৰম দেখা গৈছে এই গোটেইখিনি আমি ডিছকাছ কৰি থাকিম। চুহুংমুঙৰ 4গৰাকী পুতেকৰ ভিতৰত চুক্লেন আছিলে জ্যেষ্ঠ পুত্ৰ বা এল্ডেষ্ট সন, who succeeded Suhungmung and established as the টিপাম ৰাজা। কি হৈছিলে, চুক্লেঙক ক'ত থাকিব দিছিলে, টিপামত থাকিব দিছিলে, টিপাম ফৈদত। আৰু যিহেতু আহোমৰ নিয়ম মতে কি কৰা হৈছিলে, টিপাম বা চাৰিঙৰ পৰাই কি কৰে, ৰজা নিৰ্বাচিত কৰে। আৰু এটা নিয়ম আছিলে যে আহোমৰ ৰজাসকলৰ যিজন জ্যেষ্ঠ পুত্ৰ বা এল্ডেষ্ট সন তাকে কি কৰা হৈছিলে, ৰজা পতা হৈছিলে। সেইটো নিয়ম মতে চুক্লেন কি হৈছিলে, টিপামৰ ৰজা হৈছিলে। ঠিক আছে, টিপামৰ পৰাই কি হৈছিলে, কমপ্লিট আহোম ৰাজ্যৰ কি হৈছিলে, ৰজা হৈছিলে। তাৰপিছত আছিলে চুৰেং। চুৰেং also called দেও ৰাজা established Charing Raja। Suteng was established as the Namrupia Raja and his descendants established Tungkhungya line। চুটেঙক কি কৰা হৈছিলে, নামৰূপৰ শাসনকৰ্তা পতা হৈছিলে আৰু তাৰ উত্তৰ পূৰ্ব, ডেট মিনছ ডিচেণ্ডেণ্টছ, উত্তৰ পুৰুষসকলে কি কৰিছিলে, তুংখুঙীয়া ৰাজবংশৰ বা তুংখুঙীয়া ফৈদৰ কি কৰিছিলে, প্ৰতিষ্ঠা কৰিছিলে। চুক্ৰিং also called ধূপ ৰাজা। চুক্ৰিঙক কি বুলি কোৱা হৈছিলে, ধূপ ৰাজা বুলিও কোৱা হৈছিলে।
It is noteworthy that a total of 7 dynasties were formed during the reign of Ahom dynasty. ইয়াত এটা উল্লেখযোগ্য কথা যে চুহুংমুঙৰ দিনত কেইটা হৈছিলে 4টা ফৈদ হৈছিলে কিন্তু গোটেই আহোম ৰাজত্বত বা আহোমৰ শাসনকালত টোটেল আমাৰ 7টা কি হৈছিলে ৰাজ পৰিয়ালৰ সৃষ্টি হৈছিলে 7টা ৰাজ পৰিয়ালক একেলগে আমি হাতগুৰীয়া ৰজা বুলি ক'ব পাৰি হাতগুৰীয়া ৰজা কোৱা হয় the kings and officials were elected from the 7 clans of the Dihingya, Saringya, Tipamya, Tungkhungya, Samuguriya, Namrupya and Parvatia আৰু আমাৰ কিংবোৰ বা অফিচিয়েলছবোৰ মানে ৰজাবোৰ বা আমাৰ মন্ত্ৰীবোৰক কি কৰা হৈছিল এই হাতগুৰীয়া ৰজাৰ পৰা কি কৰা হৈছিল নিৰ্বাচিত কৰা হৈছিল however there were exceptions to this rule কেতিয়াবা ইয়াৰ ব্যতিক্ৰমো দেখা গৈছিল আহোমৰ নীতিমতে বা চুহুংমুঙৰ নীতিমতে কি কৰা হৈছিল চাৰিঙৰ বা টিপামৰ ফৈদৰ পৰা কি কৰা হৈছিল ৰজা নিৰ্বাচিত কৰা হৈছিল কিন্তু কেতিয়াবা কি হৈছিল যে চাৰিঙৰ পৰা বা টিপামৰ পৰা কি কৰা হৈছিল ৰজা উপযুক্ত ৰজা পোৱা নাছিল বা কেতিয়াবা বেলেগ এটা ফৈদ তুংখুঙীয়া বা নামৰূপীয়া বা আদাৰ্ছ যিমান ফৈদ আছে তাৰ পৰা কি কৰা হৈছিল আক্ৰমণ কৰা হৈছিল সংঘৰ্ষ কৰা হৈছিল ৰজাৰ হেৰি ৰাজপাটক লৈ পেলাই হেতু কাৰণে আমাৰ কি কৰা হৈছে এই চাৰিং আৰু টিপামৰ বাহিৰেও বেলেগ তুংখুঙীয়া বা দিহিঙীয়া এইবিলাকৰ পৰাও কি কৰা হৈছিল ৰজা নিৰ্বাচিত কৰা হৈছিল এই বাকিবোৰ হেৰি ফৈদৰ পৰা ৰজা নিৰ্বাচিত কৰাত আমাৰ মন্ত্ৰী পৰিষদৰ কি আছিল নোবেলসকলৰ কি আছিল বহুতখিনি হাত আছিল তুংখুঙীয়া ক্লান বা তুংখুঙীয়া ফৈদৰ যিজন ফাউণ্ডাৰ হয় তাকে কি কোৱা হয় গদাধৰ সিংহ কি বুলি কোৱা হয় তুংখুঙীয়া ক্লানৰ বা তুংখুঙীয়া ফৈদৰ ফাউণ্ডাৰ বুলি প্ৰতিষ্ঠাপক বুলি কোৱা হয় কিন্তু তুংখুঙীয়া ক্লানৰ প্ৰথম ৰজা গদাধৰ সিংহ হয়নে নহয় তুংখুঙীয়া ক্লানৰ কি নাছিলে প্ৰথম ৰজা গদাধৰ সিংহ নাছিলে তেতিয়াহ'লে কোন আছিলে এতিয়া অকণ আমি চাওঁ গদাপানী অৰ গদাধৰ গদাধৰ সিংহৰ আন নাম কি গদাপানী দ্য son of Gubar was the founder of famous তুংখুঙীয়া ডাইনেষ্টি গদাধৰ সিংহ কাৰ পুতেক আছিলে গোবৰৰ পুতেক আছিলে গোবৰ যিহেতু গদাধৰ সিংহৰ বাপেক আছিলে তেতিয়াহ'লে তুংখুঙীয়া গোবৰটো কি আছিলে তুংখুঙীয়া ৰাজবংশৰ আছিলে এতিয়া বলক আমি চাওঁ গোবৰৰ বিষয়ে অকণ গোবৰ এ প্ৰিন্স অফ তুংখুঙীয়া ক্লান গোবৰ কি আছিলে এগৰাকী তুংখুঙীয়া ক্লানৰ বা তুংখুঙীয়া ফৈদৰ কোৰ আছিলে হি এসেন্ডেড দ্য থ্ৰন বাই দ্য বৰবৰুৱা বৰবৰুৱা ডেবেৰাৰ দ্বাৰা কি কৰা হৈছিলে এখেতক ৰাজপাটত বহোৱা হৈছিলে আতন বৰগোহাঁই এণ্ড বৰফুকন দেন কম্বাইণ্ড দেয়াৰ ফৰ্চেছ এগেইনষ্ট দ্য বৰবৰুৱা আৰু আতন বৰগোহাঁই আৰু বৰফুকনে কি কৰিছিলে এই মানে ডেবেৰাক কি কৰিছিলে এগেইনষ্ট কৰিছিলে বিৰোধিতা কৰিছিলে যে গোবৰক কি কৰিব নালাগে ৰজা পাতিব নালাগে and Devera and his puppet Guvar who were defeated in the battle and they then put both of them death কি কৰা হৈছিল যে হিহতে যি হেতু বৰবৰুৱা ডেবেৰাৰ যেটো সিদ্ধান্তক বিৰোধিতা কৰিছিল আৰু তাৰ কাৰণে গোবৰ আৰু বৰবৰুৱা ডেবেৰাৰ বিৰুদ্ধে কি কৰিছিল যুদ্ধ আৰম্ভ কৰিছিল আৰু এই যুদ্ধতে গোবৰ আৰু বৰবৰুৱাৰ কি কৰা হৈছিল মৃত্যু হৈছিল হিহতক মৃত্যুদণ্ড দিয়া হৈছিল যাৰ কাৰণে গোবৰ had been king for barely a month যাৰ কাৰণে কি কৰা হৈছিল গোবৰ মাত্ৰ এমাহৰ কাৰণে কি হৈছিল ৰজা হৈ আছিল হেতু কাৰণে গোবৰক কি কোৱা নাছিল তুংখুঙীয়া ক্লানৰ ফাউণ্ডাৰ বুলি কোৱা নাছিল যদিও প্ৰথম আছিল ৰাজপাটত উঠিছিল তথাপি ফাউণ্ডাৰ বুলি কোৱা নাছিল হেতু কাৰণে গদাধৰ সিংহকে কি কৰা হৈছিল তুংখুঙীয়া ক্লানৰ কি কোৱা হৈছিল ফাউণ্ডাৰ বা প্ৰতিষ্ঠাপক ৰজা বুলি কোৱা হৈছিল এতিয়াৰ সময়ত আহোমৰ শাসনকালত গৃহকন্দলে দেখা দিছিলে যিহেতু আহোম শাসনকালত কি কৰা হৈছিলে মন্ত্ৰী পৰিষদৰ যেটো ক্ষমতা হেতু ৰজাৰ পিছতেই হিয়তে পাইছিলে যাৰ কাৰণে মন্ত্ৰী পৰিষদসকল আহোম ৰাজ্যত বা আহোম শাসনকালত বহুত বেছি ক্ষমতাশীল হৈ পৰিছিলে যাৰ কাৰণে কিছুমান এই মন্ত্ৰী পৰিষদৰ ভিতৰতে কি হৈছিলে হিয়তৰ ডিভিশন দেখা গৈছিলে কোনোবাই মন্ত্ৰী পৰিষদে এজন ৰজাক নিৰ্বাচিত কৰিছে ৰজা হিচাপে আৰু কোনোবাই মন্ত্ৰী পৰিষদে বেলেগ আৰু এজনক ৰজাক কি কৰিছে ৰজা হিচাপে নিৰ্বাচিত কৰিছিল যাৰ কাৰণে হিহতৰ মাজতে গৃহকন্দল কৰাৰ পিছতো যে কি কৰিছিল কোনোবাই এনেকুৱা এটা সময় হৈ গৈছিল যে কোনোবাই মন্ত্ৰী পৰিষদ বহুত বেছি ক্ষমতাশালী হৈ গ'ল হেতু কাৰণে তাৰ ইচ্ছামতে ৰজা এজনক কি কৰিলে নিৰ্বাচিত কৰি পেলাই ৰজা বনাই দিলে আৰু সেই ৰজাজন সেই মন্ত্ৰী যিজন মন্ত্ৰীয়ে বনাইছে সেই মন্ত্ৰী কি হৈছিল পাপেট কিং বা পুতলা ৰজা হৈ আছিল তেনেকুৱা গোবৰো এজন কি আছিল পাপেট কিং বা পুতলা ৰজা যাৰ কাৰণে ডেবেৰাই যদিও কি কৰিছিল
কৰিছিলে ৰজা বনাইছিলে কিন্তু আতান বৰগোহাঁই বুঢ়াগোহাঁই আৰু বৰফুকনে কি কৰিছিলে এইটো বিৰোধিতা কৰি পেলাই গোবৰ ৰজাক মৃত্যুদণ্ড দিয়াইছিলে তাৰ পিছত সিহঁতে আকৌ কি কৰিছিলে সিহঁতৰ ইচ্ছামতে বেলেগৰ পৰা ৰজা আনি পেলাই অহোম ৰাজবংশৰে মানুহ হয় কিন্তু সিহঁতে বেলেগ এজনক কি কৰিছিল ৰজা পাতিছিলে এনেকৈ পাতি থাকোঁতে এনেকৈ চুজিনফা গ'ল তাৰপিছত আহি গ'ল ল'ৰা ৰজা যিটো আমি চুলিকফা বুলি কওঁ চুলিকফাৰ বিষয়ে আপোনালোকে সকলোৱে জানে অসমত চুলিকফাৰ বিষয়ে নজনা মানুহ নহয় কিন্তু চুলিকফা ল'ৰা ৰজা আছিলে আৰু ল'ৰা ৰজাকে কি কৰিছিলে ৰজা হিচাপে নিৰ্বাচিত কৰিছিলে আৰু ল'ৰা ৰজাৰ এটা হেৰি হৈছিলে ল'ৰা ৰজাৰ যিজন মন্ত্ৰী আছিলে সেই মন্ত্ৰী কি কৰিছিলে ল'ৰা ৰজাক উচতনি দিছিলে যে কি কৰিব লাগে যিমান মানুহ ৰাজপাটত মানে ৰাজবংশৰ যিমান ৰাজকোঁৱৰ আছে সেই গোটেই ৰাজকোঁৱৰক কি কৰিবলৈ মৃত্যুদণ্ড দিয়াব লাগে নহ'লে কি কৰিব আপোনাৰ ৰাজপাট সেই ৰাজকোঁৱৰবিলাকে কি কৰিব কাঢ়ি লৈ যাব যাৰ কাৰণে ল'ৰা ৰজাই কি কৰিছিলে যিমান ৰাজকোঁৱৰ আছিলে চব ৰাজকোঁৱৰক কি কৰিলে অংগক্ষত কৰিছিলে নহ'লে মাৰি পেলাইছিলে আৰু আহোম মতে এটা নিয়ম আছিলে যে যদি কোনো ৰজাৰ অংগক্ষত বা ডিজেবল আছিলে সেইবিলাকক কি কৰা নাছিলে ৰজা পতা নাছিলে সেইটো কাৰণে ল'ৰা ৰজাৰ নিৰ্দেশ মতে গোটেই অসমৰ যিমানখিনি গোটেই অসম মানে গোটেই আহোম শাসনকালৰ যিমান ৰাজকোঁৱৰ আছিলে চব ৰাজকোঁৱৰক হয়তো মৃত্যুদণ্ড দিছিলে নহ'লে কি কৰিছিলে অংগক্ষত কৰিছিলে আৰু তাৰ ভিতৰত গদাধৰ সিংহও এজন কি আছিলে এগৰাকী তেনেকুৱা ৰাজকোঁৱৰ আছিলে গোবৰৰ সন্তান ৰাজকোঁৱৰ আৰু যাৰ কাৰণে কি কৰিছিলে গদাধৰ সিংহকো কি কৰিছিলে বিচাৰি ফুৰিছিলে যে কি কৰিবৰ কাৰণে অংগক্ষত কৰিবৰ কাৰণে বা মৃত্যুদণ্ড দিয়াবৰ কাৰণে আৰু গদাধৰ সিংহৰ সকলোৱে জানে পত্নী কোন হয় জয়মতী আৰু জয়মতীয়ে জেৰেঙা পথাৰত মৃত্যুদণ্ড দিয়া হৈছিলে কিন্তু তথাপিও জয়মতীয়ে কি কোৱা নাছিলে গদাধৰ সিংহৰ বিষয়ে একো এটা মাত মাতা নাছিলে আৰু গদাধৰ সিংহ কি কৰিছিলে এই মৃত্যুদণ্ডৰ পৰা হাত সাৰি থাকিব পাৰিছিলে তাৰ পিছত গদাধৰ সিংহ গা কৰি উঠি আহি পেলাই কি কৰিছিলে ৰাজপাটত বহিছিলে নিজা ৰজা হৈছিলে আৰু সেই মন্ত্ৰী পৰিষদৰ সহায়তে কি কৰিছিলে এজন ৰজা হ'ব পাৰিছিলে আৰু যেতিয়া গদাধৰ সিংহই ৰাজপাটত হেৰি কৰিছিলে ৰাজপাট অলংকৃত কৰিছিলে তেতিয়া আছিলে ইয়াৰ 1681 কি কৰিছিলে গদাধৰ সিংহই ৰাজপাট দখল কৰিছিলে এতিয়া আমি চাওঁ গদাধৰ সিংহৰ বিষয়ে ইন 1681 এডি গদাপাণি মাউণ্টেড অন দ্য থ্ৰোন 1681ত গদাপাণিয়ে কি কৰিছিলে ৰাজপাটত বহিছিলে হিন্দু নেম আছিলে গদাধৰ সিংহ আহোম নেম আছিলে চুপাতফা হি মেড হিজ কেপিটেল এট বৰকোলা আছিলে গদাধৰ সিংহৰ কি কেপিটেল ৰাজধানী গদাধৰ হেড গ্ৰেট পলিটিকেল ফৰচাইট হি ৱাজ এ কাৰেজ এণ্ড ব্ৰেভ লিডাৰ অফ মেন Gadadhar Singha was a patron of Shakta Hinduism. He built the temple of Umananda near Guwahati. গদাধৰ সিংহ এগৰাকী ৰাজনৈতিক দূৰদৰ্শী আৰু খুব সাহসী নেতা আছিলে গদাধৰ সিংহই কি কৰিছিলে শক্ত হিন্দু ধৰ্মক কি কৰিছিলে পৃষ্ঠপোষকতা কৰিছিলে আৰু এখেতে এটা মন্দিৰ বনাইছিলে সেই মন্দিৰটো আছিলে উমানন্দ মন্দিৰ উমানন্দ গুৱাহাটীৰ ওচৰত যেটো আমাৰ উমানন্দ মন্দিৰ হয় সেই উমানন্দ মন্দিৰটো কোনে সজাইছিলে গদাধৰেই সজাইছিলে গদাধৰ সিংহৰ যদি আমি যুদ্ধযাত্ৰা চাব যাওঁ তেতিয়াহ'লে এক্সপেডিশ্যন এগেইনষ্ট মিৰিসকলৰ বিৰুদ্ধে কি কৰিছিলে যুদ্ধ কৰিছিলে কিমানত ইন 1685ত কৰিছিলে এ পিনিউটিভ এক্সপেডিশ্যন was sent against the মিৰিসকলৰ বিৰুদ্ধে এটা কি কৰিছিলে যুদ্ধযাত্ৰা আৰম্ভ কৰিছিলে শাস্তিমূলক যুদ্ধযাত্ৰা বিকজ অফ দ্য মিৰিজ ৰেডেড এট নাইট এণ্ড ছেট ফায়াৰ টু দ্য হাউচ অফ দ্য শদিয়াখোৱা গোহাঁই সেই যুদ্ধৰ কাৰণ হৈছিলে যে মিৰিসকলে কি কৰিছিলে শদিয়াখোৱা যি গোহাঁই আছিলে শদিয়াখোৱা গোহাঁইৰ ঘৰত ৰাতি আহি পেলাই কি কৰিছিলে জুই লগাই দিছিলে যাৰ বিৰুদ্ধে কি কৰিছিলে এই 1685ত গদাধৰ সিংহই কি কৰি যুদ্ধযাত্ৰা কৰিছিলে মিৰিজ ৱাৰ ডিফিটেড উইথ দ্য লছ অফ 4 কিল্ড এণ্ড এ লাৰ্জ নাম্বাৰ অফ প্ৰিজনাৰ্ছ মিৰিজসকলে কি কৰিছে এই যুদ্ধত পৰাজয় বৰণ কৰিছিলে আৰু এখেতৰ কি কৰিছিলে মিৰিসকলৰ কি কৰিছিলে 4গৰাকী মানুহৰ মৃত্যু হৈছিলে আৰু বহুতগৰাকী মানুহক কি কৰা হৈছিলে প্ৰিজনাৰ কৰা হৈছিলে জেলত ভৰোৱা হৈছিলে এজ এ প্ৰিকশ্যন এগেইনষ্ট দ্য ফাৰ্দাৰ ৰেডছ embanked roads were constructed from Brahmaputra to 2 forts in the Miri country and were furnished with fortified gateways. পৰৱৰ্তী আক্ৰমণৰ পৰা সতৰ্কতা হিচাপে গদাধৰ সিংহই কি কৰিছিলে ব্ৰহ্মপুত্ৰৰ পৰা মিৰিৰ দেহলৈ দুটা দুৰ্গ নিৰ্মাণ কৰিছিলে মাথাউৰিযুক্ত পথৰ নিৰ্মাণ কৰিছিলে আৰু কি কৰিছিলে তাত দুৰ্গযুক্ত দুৱাৰৰ ব্যৱস্থাও কৰিছিলে Posa system was renewed to the Miris who agreed to pay tribute to the Ahom. যুদ্ধত পৰাস্ত হোৱা যিসকল মিৰিয়ে গদাধৰ সিংহক ৰাজহ দিবলৈ মান্তি হৈছিল সেইসকল মিৰিৰ কাৰণে পচা প্ৰথাটো পুনৰাই আৰম্ভ কৰিছিল মানে হয়তো ইয়াৰ আগতো কোনোবা আৰম্ভ কৰিছিল এতিয়া আমি অকণ পচা প্ৰথাৰ বিষয়ে চাম Posa system was introduced by the Ahom king Pratap Singha.
আহোম শাসনকালত পচা প্ৰথাটো প্ৰথমেই প্ৰতাপ সিংহই আৰম্ভ কৰিছিল। পচা is a type of taxation where certain communities are paid to the tribals of the nearby hilly areas of Ahom kingdom to stop them from raiding. পচা প্ৰথাটো হৈছে এটা ৰাজহ ব্যৱস্থা, যি ৰাজহ ব্যৱস্থা আহোমৰ শাসনকালত বা আহোমৰ ৰাজ্যৰ আশে পাশে থকা যিবিলাক আছিলে নগা পাহাৰ, মিৰি পাহাৰ, এই পাহাৰীয়া যিবিলাক ট্ৰাইব বা জনগোষ্ঠী আছিলে, এই জনগোষ্ঠীসকলে সঘনাই কি কৰিছিলে আমাৰ আহোম ৰাজ্যত আক্ৰমণ কৰিছিলে। এই আহোম ৰাজ্যই এই আক্ৰমণৰ পৰা হাত সাৰিবৰ কাৰণে এই ট্ৰাইবসকলক বা এই জনগোষ্ঠীৰ মানুহসকলক কি কৰিছিলে কম হাৰত কম পৰিমাণৰ টেক্স লৈ পেলাই ইহঁতে বিভিন্ন সামগ্ৰী কি কৰিছিলে যেনেকুৱা ধান চাউল আৰু বিভিন্ন যিবিলাক উৎপাদিত সামগ্ৰী এই সামগ্ৰীসমূহ সিহঁতক প্ৰদান কৰিছিলে। আৰু এই চিষ্টেমটোক কি বুলি কোৱা হয় পচা চিষ্টেম বুলি কোৱা হয়। আৰু পচা চিষ্টেম বিশেষকৈ আমাৰ হি ইন্ট্ৰডিউচ দ্য চিষ্টেম অফ পেয়িং পচা চিষ্টেম টু দ্য ডাফলাছ আকাছ এণ্ড চাৰদুৱাৰীয়া ভুটিয়াছ, যে ডাফলা আকাছ আৰু দুৱাৰীয়া ভুটিয়াসকলৰ ওপৰতে কি কৰা হৈছিলে এই পচা চিষ্টেমটো কি কৰিছে এই পচা ব্যৱস্থাটো প্ৰৱৰ্তন কৰা হৈছিলে। তো এই পচা চিষ্টেমৰ ওপৰত আৰু বহুত ডিটেইলত ক'ব লগা আছিলে, কিন্তু এইটো ভিডিঅ' বহুত দীঘল হ'ব বুলি মই কোৱা নাই। কিন্তু পচা চিষ্টেমৰ কাৰণে আৰু বেলেগ এটা ভিডিঅ' বনাই পেলাই আপোনালোকক ধুনীয়াকৈ এইটো বুজাই দিম একচুৱেলি পচা চিষ্টেম কি হয় আমাৰ, আৰু পাইক প্ৰথা কি হয়, প্ৰচাৰ প্ৰথা কি হয়, এইবিলাকৰ কাৰণে বেলেগ এটা ভিডিঅ' বনাম নিশ্চয়। সিংহৰ পিছতে গদাধৰ সিংহই আকৌ এই পচা প্ৰথাটো কি কৰিছিলে অকণমান নৱীকৰণ কৰিছিলে, পুনৰাই আৰম্ভ কৰিছিলে। সিংহই মিৰিসকলৰ লগত যুদ্ধ কৰাৰ পিছতো আৰু এটা যুদ্ধ আমি চাওঁ, এক্সপেডিশ্যন এগেইনষ্ট দ্য লৌথা নাগাছ এণ্ড দ্য নামচাং নাগাছ। নাগাসকল নাগাৰ এটা জাতি লৌথা আৰু এটা জাতি নামচাং, এই দুটা জাতিৰ লগত কি কৰিছিলে গদাধৰ সিংহই কি কৰিছিলে যুদ্ধ বিগ্ৰহ কৰিছিলে। লৌথা নাগাছ perhaps emboldened by the stability in the Ahom king in the first few years made a raid for the first time on the Doyong Valley. A punitive expedition was sent against them. যোৱা কেইবছৰৰ পৰা আহোম ৰাজ্যৰ অস্থিৰতাৰ সুযোগ লৈ পেলাই লৌথা নাগাসকলে পোনপ্ৰথমবাৰৰ বাবে দৈয়াং ভেলীত কি কৰিছিলে অভিযান চলাইছিলে, আৰু এই অভিযানৰ বিৰুদ্ধে কি কৰিছিলে এটা শাস্তিমূলক যুদ্ধযাত্ৰা কৰিছিলে কি কৰে গদাধৰ সিংহই। A raid by the Namchang Nagas led to the another expedition in which many Nagas including the tribal chief were captured and beheaded. ইয়াৰ লগতে কি কৰা হৈছিলে নামচাং নাগাসকলেও কি কৰিছিলে এটা অভিযান চলাইছিলে, যাৰ বিৰুদ্ধে কি কৰিছিলে যুদ্ধযাত্ৰা কৰিছিলে গদাধৰ সিংহই, আৰু ইনক্লুডিং ট্ৰাইবেল চিফ সিহঁতৰ জনগোষ্ঠীৰ যিটো চিফ আছিলে মুখ্য প্ৰধান ব্যক্তি, সেই প্ৰধান ব্যক্তি কি কৰা হৈছিলে ধৰা হৈছিলে, কেপচাৰ কৰা হৈছিলে আৰু মূৰটো কাটি পেলোৱা হৈছিলে। এতিয়া আমি চাম গদাধৰ সিংহৰ ৰাজহুৱা কামবোৰ। গদাধৰ সিংহ had accomplished many public works. গদাধৰ সিংহই বিভিন্ন ধৰণৰ ৰাজহুৱা কামবোৰ কৰিছিলে। During his reign the Dudar Ali, the Aka Ali and the other roads were made. গদাধৰ সিংহৰ সময়ত কি কৰা হৈছিলে দুদৰ আলি, আকা আলি আৰু বিভিন্ন ধৰণৰ কি কৰা হৈছিলে ৰোডৰ নিৰ্মাণ কৰা হৈছিলে। 2 stone bridges were built and several tanks were excavated. দুটা শিলৰ সাঁকো কি কৰা হৈছিলে বনোৱা হৈছিলে, ইয়াৰ লগতে আৰু কি কৰা হৈছিলে বিভিন্ন ধৰণৰ পুখুৰী খন্দোৱা হৈছিলে। He was first monarch to have introduced the system of surveying the land. হি হৈছিলে গদাধৰ সিংহ হৈছিলে একমাত্ৰ আহোম যিয়ে কি কৰিছিলে মাটিৰ জৰীপ কাৰ্য বা সাৰ্ভে কৰিছিলে। The work begun by him was however completed during the time of his successor. এই মাটিৰ জৰীপ কাৰ্যটো কামটো বা মাটিৰ সাৰ্ভেটো প্ৰথমে গদাধৰ সিংহই কি কৰিছিলে আৰম্ভণি কৰিছিলে, কিন্তু তাৰ সাকচেছৰসকলে বা তাৰ উত্তৰপুৰুষসকলে কি কৰিছিলে এই কামটো সমাপ্ত কৰিছিলে। গদাধৰ সিংহ আৰু বৈষ্ণৱ ধৰ্ম। He did not forgive the inhospitable Vaishnavas. He bore a personal grudge against some of the leading Gusai for having refused to shelter him in the days when he was hiding. যেতিয়া লৰা ৰজাৰ ভয়ত কি কৰিব লাগিছিলে গদাধৰ সিংহ অত্যুত লুকাই ফুৰিছিলে, তেতিয়া এই অতিথি আপ্যায়ন নকৰা বৈষ্ণৱসকলক সি কেতিয়াও পাহৰা নাই। যিহেতু এই বৈষ্ণৱসকলে কি কৰা নাছিলে তাক কোনেও শেল্টাৰ দিবলৈ আশ্ৰয় দিবলৈ কি কৰা নাছিলে মান্তি হোৱা নাছিলে। বহুতো বৈষ্ণৱৰ ঘৰত সি লুকাই ফুৰিবলৈ গৈছিলে, কিন্তু কোনেও কি কৰা নাছিলে, কোনো বৈষ্ণৱে তাক কি দিয়া নাছিলে আশ্ৰয় দিয়া নাছিলে, যাৰ কাৰণে এই বৈষ্ণৱসকলক সি কেতিয়াও কি কৰা নাছিলে মাফ কৰা নাছিলে। আণ্ডাৰ হিজ ফাদাৰ মেনি কুছাই were sent to the Namrup and put to death. আৰু গদাধৰ সিংহৰ শাসনকালত বহুতো গোসাঁয়ক নামৰূপলৈ পঠোৱা হৈছিল আৰু তাতে মৃত্যুদণ্ড দিয়া হৈছিলে। He however rewarded the Gusai of Jakhalabanda who sheltered him with a golden thread. আৰু এজন গোসাঁই জখলাবান্দাৰ যোনে কি কৰিছিলে গদাধৰ সিংহক আশ্ৰয় দিছিলে, তাক কি কৰা হৈছিলে বিভিন্ন পুৰস্কাৰেৰে পুৰস্কৃত কৰিছিলে। Another benefactor of his named Mayur Majumdar was given the high honor of the royal family. আৰু এজন
বেনিফেক্টৰ আছিলে মানে হিতাধিকাৰী যাৰ নাম আছিলে ময়ূৰ মজুমদাৰ সেয়ে কি কৰিছিলে ৰয়েল ফেমিলিৰ এটা বহুত ডাঙৰ সন্মান তাক কি কৰা হৈছিলে প্ৰদান কৰা হৈছিলে গদাধৰ সিংহা ডাইড ইন ফেব্ৰুৱাৰী 1696 কিমানত মৃত্যু হৈছিলে 1696 ফেব্ৰুৱাৰী মাহত গদাধৰ সিংহৰ মৃত্যু হৈছিলে আফটাৰ ৰেইন নিয়াৰ বাই 15 ইয়াৰ্ছ নিয়াৰলি কিমান 15 ইয়াৰ্ছ ৰাজত্ব কৰিছিলে কোনে গদাধৰ সিংহই when he ascended the throne the kingship was losing its prestige যেতিয়া গদাধৰ সিংহই এই ৰাজপাটত বহিছিলে তেতিয়া আহোম ৰাজ্যৰ প্ৰেষ্টিজটো মৰ্যাদাটো খুব কি হৈছিলে লুজ হৈছিলে লজিং হৈছিলে হেৰুৱাই গৈছিলে he raised it to its proper position and destiny হি কি কৰিছিলে গদাধৰ সিংহই এই আহোম ৰাজ্য কি কৰিছিলে উচ্চ শিখৰলৈ লৈ গৈছিলে আৰু তাৰ ডেষ্টিনি এটা লৈ গৈছিলে উচ্চ শিখৰ ৰেইজড কৰিছিলে হি restored the national unity by suppressing the all decisions among the আহোম হি কি কৰিছিলে এই অনৈক্যৰ মাজতো আহোমৰ এই অনৈক্যৰ মাজতো কি কৰা হৈছিলে আহোমৰ শাসনকালটো যিহেতু অস্থিৰতাত ভুগি আছিলে সেইটো সময়ত সেই অনৈক্যৰ মাজতে কি কৰিছিলে জাতীয় ঐক্যতা কোনে কি কৰিছিলে ৰেষ্টৰ কৰিছিলে গদাধৰ সিংহই গদাধৰ সিংহক তুংখুঙীয়া ৰাজবংশীৰ কি বুলি কোৱা হয় প্ৰতিষ্ঠাপক বুলি কোৱা হয় আৰু তুংখুঙীয়া ৰাজবংশী যেতিয়ালৈ আমাৰ আহোম ৰাজত্বকালত আহোমৰ শাসনকালত যেতিয়া আহিছিল তেতিয়াৰ পৰাই আহোম হেৰিটো ৰাজ্যটো কি কৈছিল উচ্চ শিখৰত বা উচ্চ পৰ্যায়লৈ ওপৰলৈ উঠি গৈছিল আৰু উচ্চ পৰ্যায়ত উঠোৱাৰ আমাৰ তুংখুঙীয়া ৰাজবংশৰ দুজন ৰজাৰে কি আছিলে হাত আছিলে এজন আছিলে গদাধৰ সিংহ আৰু এজন আছিলে ৰুদ্ৰসিংহ এতিয়া টপিকটো যিহেতু বহুত দীঘল হৈ গ'ল ৰুদ্ৰসিংহৰ টপিকটো আজিয়ে পঢ়িব লগা হৈছিলে কিন্তু টপিক ডাঙৰ হোৱাৰ কাৰণে মই আজি নপঢ়োঁ নেক্সট মই ৰুদ্ৰসিংহৰ টপিকটো আপোনালোকৰ ছেকেণ্ড পাৰ্ট বুলি মই দি দিম আজি ইমানলৈ সামৰিছোঁ যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব ধন্যবাদ